যোৱাকালি পুৱতি নিশা তাৰমানে আজি পুৱতি নিশা ইয়াত ৰঙাগড়া অঞ্চলৰ কেইবাখনি গাঁৱত ধুমুহাই যথেষ্ট ক্ষতি কৰিলে। লগে লগে আমাৰ যিসকল বিষয়া সকলো আহি ইয়াত চোৱা চিতাটো কৰিছেই। তাৰ বাদে মই জিলা আয়ুক্তৰ তৰফৰ পৰা, CDCৰ তৰফৰ পৰা, চাৰ্কল অফিচাৰৰ তৰফৰ পৰা আৰু ইয়াৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ পৰা মই সকলোখিনি কথা গম পাইছোঁ আৰু গম পাই সেইকাৰণে লগে লগে এই অঞ্চললৈ আহিলোঁ। আহি আমি যিখিনি কথা এতিয়া দেখিছোঁ শুনিছোঁ, ৰাইজৰ যথেষ্ট ক্ষতি হৈছে। ৰাতিপুৱাটো গাঁৱলৈ অহা ৰাস্তা সকলো গছ গছনি পৰি বন্ধ হৈ আছিল। ইয়াত এতিয়া ইলেক্ট্ৰিচিটি নাইকিয়া হ'ল, তাৰমানে আমাৰ বহুত খুঁটা তাঁৰ ভাগি গ'ল। গতিকে আমি জিলা আয়ুক্তক আমি কৈছোঁ যে তেখেতে APDCLৰ দ্বাৰা অহা কালিৰ পৰাই যিমান মানে সোনকালে পাৰে ইলেক্ট্ৰিচিটিৰ যিখিনি মেৰামতি কৰিব লাগে সকলো মেৰামতি কৰিব আৰু মেৰামতি কৰাৰ যিটো বাজেট হয় সেইটো আমাক দিব। আমি ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা তেওঁলোকক এইখিনি টকা দি দিম। এতিয়া টাৰ্পলিন দিছে। ইয়াৰ উপৰিও ৰাইজে বানপানীৰো আছে। ৰাইজৰ ঘৰত উঠা নাই বৰ বেছি, কিন্তু তেখেতসকলে গৰুৰ পশু খাদ্যটো তেওঁলোকে বিচাৰিছে, দুবাৰ দিছে আৰু এবাৰ পশু খাদ্যও তেওঁলোকক দি দিব, কোনো অসুবিধা নাই। আৰু আমি অহা কালি ৰাতিপুৱাৰ পৰাই ইয়াত ক্ষয় ক্ষতিৰ যিটো ছাৰ্ভে কৰিব লাগে কৰিব। ছাৰ্ভে কৰি আমাক তথ্যখিনি দিলে মই বহুত সোনকালে বুলি নকওঁ, এমাহৰ ভিতৰত আমি ইয়াৰ ক্ষতিপূৰণ দিম।